গুড মৰ্ণিং এভৰিৱান আৰু পাপুৰ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু হাতৰ ব্ৰাছ লৈ আছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 5:30 আৰু আজি বহুত সোনকালে উঠি ভাবিলোঁ ভিডিঅ'টো একেবাৰে ষ্টাৰ্টে কৰি দিওঁ, কাৰণ আজি মই যাম, মোৰ এটা মেকআপৰ কাম আছে। 7টাত যাব লাগিব, গতিকে সোনকালে উঠা হৈছে আৰু তাৰ লগতে মোৰ এটা কেকৰ অৰ্ডাৰ আছিলে, আজি ডেলিভাৰী আছে, গতিকে কেকটোৰ কাম কমপ্লিট কৰি থৈ যাব লাগিব। সেইটো কাৰণে সোনকালে উঠি কেকটো আধা কৰি থৈছোঁ আৰু এতিয়া কৰিম, আৰু তাৰপিছত নিজে সাজু হৈ মেকআপটোলৈ যাব লাগিব। এংগেজমেণ্ট মেকআপ হয়, তালৈ যাম। গতিকে সোনকালে উঠিলোঁ ৰাতিপুৱাতে, ভাবিলোঁ নহ'লে পিছত থাকি যায় ল'ৰালৰিৰ লগত ভিডিঅ' আৰম্ভ কৰিবলৈ, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু পিছফালৰ দৰ্জাখন খুলি দিছোঁ, গোটেই কুকুৰা গঁৰালৰ পৰা কুকুৰা চিঞৰিছে। এয়া এনেই অলপ কুকুৰাই চিঞৰি আছে, অলপ পোহৰ হৈছেহে। এয়া ব'লক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। উঠা নাই আৰু ঘৰৰ অকলে উঠি লৰালৰিকৈ চাহ এখন খাই লওঁ। চাহ খাই মোৰ বহুত কাম আছে, বিশেষকৈ মোৰ গোটেই মেকআপৰ বস্তুখিনি চিজিল কৰিব আছে। বেগ মানে এৰেঞ্জ কৰা হোৱা নাই, গতিকে যদি বস্তুখিনি ভালকৈ চিজিল কৰি দিলোঁ তেতিয়া বহুত দিগদাৰ হয় এটা এটাকৈ উলিয়াই থাকিবলৈ। গতিকে সেইটো বেগ এৰেঞ্জ কৰিব আছে। কেকৰ আধা কাম কৰি থৈছোঁ, আধা কৰিবলৈ আছে। সেইখিনি চাহখন খাই কৰি লাল চাহ একাপ খাই লওঁ। আৰু কেকটো কেনেকুৱা বনাইছোঁ মই পাৰিলে দেখাম এতিয়া, আৰু মেকআপত গৈ কেনেকৈ মেকআপটো কৰিমগৈ সেইটোও দেখাম। তেতিয়াহ'লে আজি ভিডিঅ'টো মোৰ লগতে চাই থাকিব। ঘৰৰ কোনো উঠা নাই এতিয়ালৈকে, আৰু মই উঠি লাল চাহ একাপ খাই ল'বলৈ লৈছোঁ, আৰু কাৰণ তাৰপিছতে মোৰ 1 ছেকেণ্ড আৰু চাগে আজি ৰ'বলৈ সময় নহ'ব দিনটো, কাৰণ এতিয়া মোৰ মেকআপৰ বেগটো মই এৰেঞ্জে কৰা নাই কালিৰ পৰা। কালিও বিহু বতৰ কাৰণ সেইকাৰণে আলহী চালহী আহি আছে, বহুত মানে বিজি হৈ আছিলোঁ। মেকআপৰ বেগটো এৰেঞ্জ কৰিব আছে, নহ'লে বৰ দিগদাৰ হয় গৈ পেলাই যদি বস্তুখিনি ভালকৈ চিজিল লগাই নিনিওঁ। তাৰপৰা কেকৰ আধা কামটো কৰি থৈছোঁ, এতিয়া সেইটো কাম কৰিব আছে। তাৰপৰা যাম মেকআপ, আৰু মেকআপৰ পৰা আহিও ঘৰত চাগে ৰ'বলৈ পাওঁ নাই ঠিক নাই। আৰু তাৰপিছত আজি আছে আমাৰ ভাগৱতৰ লাড়ু বনোৱা কামটো আছে, গতিকে সকলোখিনি মহিলা তাত থাকিব, আৰু নগ'লেও বেয়া হ'ব, কিছুমানেতো বুজিও নাপাব ন, নিজৰ কামত গুচি গৈছোঁ বুলি ভাবিব। গতিকে আহি চাগে আকৌ দিনটো ভাগৱতৰ কামত লাড়ু বনাবলৈ যাম। তেতিয়াহ'লে আজিৰ দিনটো মোৰ বহুত এটা ব্যস্ততাৰ মাজেৰে পাৰ হ'ব বুলি ভাবিছোঁ মনতে। তেতিয়াহ'লে চাই থাকিব দিনটোত আজি কি কি হয়। চাহকাপ এতিয়াই অকণ ভালকৈ খাই লওঁ, কাৰণ আজি দিনটো ভালকৈ চাগে চাহ খাবলৈ আৰু সময়ো নাপাওঁ। গতিকে লাল চাহকাপ খাই মোৰ দিনটো আজি আৰম্ভ কৰোঁ। হৈ গ'ল এৰেঞ্জ কৰি বেগ, আৰু এটা বেগ আছে, সেইটো এৰেঞ্জ কৰিব আছে। এইটো এটা হৈছে ট্ৰলিটো। গতিকে যদি এনেকৈ ঘৰতে চিজিল লগাই নিনিওঁ কোনটো পিছত কি লাগিব, তেতিয়া বৰ দিগদাৰ হয় চাগে। গতিকে বেগটোৰ চিজিল লগাই, আৰু এটা এয়াৰখিনি ভৰাব আছে, গোটেই মেচিনখিনি ভৰাবই আছে। বেলেগ এটা বেগ ল'ম সেইটো কাৰণে। গ'ল কেকটো, এইটো আছিলে। আহিলোঁ আমি ওলাই, আৰু আজি মোৰ লগত আহিছে এইফালে নীলাক্ষী ঘৰ ইয়াত নহয়, অভয়াপুৰীত, বঙাইগাঁও। আৰু মই যাৰ ওচৰত শিকিছিলোঁ মেকআপ আৰ্টিষ্ট গীতাঞ্জলি দাস, তাইৰ ভনীয়েক সম্বন্ধীয় হৈছে, আৰু তাই আহিছে শিৱসাগৰলৈ, গতিকে তাইকে লগত লৈ আহিলোঁ। নীলাক্ষী আজি কেনেকুৱা লাগিছে মোৰ লগত আহি? ভালেই লাগিছে। সদায় গীতাঞ্জলিৰ লগত গৈ থাকে, আজি মোৰ লগত আহিছে। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। গৈ আৰু এওঁ থ'বলৈ আহিছে এইফালে। কেনেকুৱা ধৰণৰ মেকআপটো কৰোঁ, এংগেজমেণ্ট মেকআপ হয়, বৰ বেছি ব্ৰাইট টাইপৰো নকৰিম চাগে।
পাৰ্লাৰ আছিলে, পাৰ্লাৰলৈ যায় আৰু তেনেকৈ যোগেদি চিনাকি সূত্ৰে কণ্টেক্ট কৰিছিলে আৰু তাই এগৰাকী নাৰ্ছ হয়, ষ্টাফ নাৰ্ছ। গতিকে চয়নিকা কেনেকুৱা লাগিলে আজি মেকআপটো কৰি? ভাল লাগিছে। থেংক ইউ ছ' মাছ পাপৰিবা আৰু ৰাখিবা ইমান ধুনীয়া মোক মেকআপ কৰি দিয়াৰ কাৰণে। থেংক ইউ ছ' মাছ। আৰু তোমাৰো অনাগত জীৱনলৈ শুভেচ্ছা থাকিলে আমাৰ। মেকআপৰ পৰা আহি পালোহি আৰু এতিয়া যাওঁ মই ভাগৱতৰ তালৈ। সকলো ৰাইজে মিলি লাড়ু বনাই আছে। মই যদি সম্ভৱ হয় তেতিয়া সেই তাৰো অকণমান দেখাম বাৰু। আৰু গাটো যে বহুত বেয়া লাগিছে, কাৰণ আজি ৰাতিপুৱা দেখিছিলে 7টামান বজাতে গৈছোঁ, ৰাতিপুৱা সোনকালে উঠিছোঁ। আৰু তাতকৈ ইণ্টাৰেষ্টিং, কালি ৰাতি শুইছোঁ মই 1:30টা বজাত। কাৰণ আজি যে কেকটো দেখিছিলে, কেকটো মই কালি ৰাতি 1টা বজাত বনাই শেষ কৰিছোঁ। কাৰণ আজি ৰাতিপুৱাই গোটেইখিনি কামটো কৰা সম্ভৱ নহয়। গতিকে প্ৰায়খিনি কাম কৰি থৈছিলোঁ, অকল নাম চামবিলাক লিখিবলৈ ৰাতিপুৱাৰ কাৰণে থৈছিলোঁ। গতিকে ৰাতি সেই 1টা-1:30টা বজাত শুই আকৌ উঠিছোঁ ৰাতিপুৱা সেই 4:30-5টামান বজাতে উঠিলোৱে। তাৰ পৰা গ'লোঁ আকৌ মেকআপৰ পৰা এতিয়া আহি 2টা বাজিলে, ঘৰ পালোহি। এতিয়া আকৌ ওলাই ভাগৱতলৈ যাওঁ। গাটো ধুইছোঁ আৰু ৰোৱা নাই ঘৰৰ ভিতৰতে, গাটো ধুইছোঁ আৰু ভাবিলোঁ ওলাই আহিলোঁ যেতিয়া আকৌ আপোনালোকৰ মাজলৈ আহোঁ। তেতিয়াহ'লে এতিয়া ভাগৱতলৈ যাওঁ, চাই থাকিব, যদি পাৰোঁ মই দেখামগৈ বাৰু তাত। এয়া সকলোবিলাক আহি পকা মিঠৈ বনোৱাত ব্যস্ত আৰু ময়ো আহি বনাবলৈ বহিলোহি। আৰু সকলোৱে বহুত হাঁহি ফূৰ্তিৰ মাজেৰে লাড়ুখিনি বনাই আছিলে। বহুত ভাল লাগে এনেকৈ মিলিজুলি কিবাকিবি কাম কৰিবলৈ পালে। এয়া পকা মিঠৈ। তেতিয়াহ'লে আৰু মহিলাসকল কোন কোন আছে চাওকচোন। মণিকূট ভাগ বনাইছে সপ্ত বৈকুণ্ঠৰ কাৰণে, দি থৈছে। ব্যস্ত হাঁহিয়ে নামাৰি দিয়া। এয়া কৈ দিছ। ভাগৱতৰ লাড়ু চাড়ু বনাই আহিলোঁ। আহি পেলাই এতিয়া কাপোৰখিনি নিওঁ বুলি ওপৰলৈ আহিলোঁ আৰু দেখিছোঁ মোৰ একদম লিলিয়ামজোপা নতুনকৈ আনিছিলোঁ, ধুনীয়াকৈ ফুলি আছে। কলি আহিছিলে, ফুলি আছে। মই দেখাইছোঁ ৰ'ব। এয়া মোৰ লিলিয়াম ফুলিলে। ৰাতিপুৱা চাবলৈ সময় নহ'লে ওপৰলৈ আহি এতিয়া দেখিছোঁ লিলিয়াম ফুলি একদম ধুনীয়াকৈ চমৎকাৰ হৈ আছে। এয়া পিংক কালাৰ লিলিয়াম দেখি মনটো ভাল লাগি গৈছে। আহি গধূলি সময় হ'ল, অলপ ফুলকেইপা দেখি মনটো ভাল লাগি গৈছে। বৰষুণো দিছিলে যে, এয়া মোৰ কালাঞ্চুকেইপাও ধুনীয়াকৈ ফুলিছে।
কালাঞ্চু এইফালেও আছে কালাঞ্চু গৈছোঁ টাবত আৰু এইফালে লিলিয়াম গিপা এইফালে কালাঞ্চু এতিয়া 5টা টাব ফুলি আছে আৰু বাকীখিনি চবৰে কলি আছে টোটেল মোৰ 12টা টাব আছে কালাঞ্চু এইকেইটা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম